মানুহে কোৱাই কাম একাংশ মানুহ তেনেকুৱা আছেই যিসকলে সমালোচনা কৰি ভাল পায় মানুহক, যিসকলে মানুহক ডাউন দি ভাল পায়। সেইসকল মানুহৰ কথা গুৰুত্ব দি লাভ নাই। নিজৰ কাম কৰি যাওক, নিষ্ঠা সহকাৰে কৰি যাওক। যিটো কাম কৰি আছে নিষ্ঠা সহকাৰে কৰি যাওক। যিকোনো ক্ষেত্ৰত আজি আপোনাক মানুহে ডাউন দিব, কিন্তু আপুনি যেতিয়া এটা সাকসেস পাব, এটা স্থান পাব, তেতিয়া মানুহে আপোনাৰ পিছত দৌৰিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। ময়ো ভালে কুশলে আছো আপোনালোকৰ কৃপা আৰু ভগৱানৰ আশীৰ্বাদত। আজি এইটো ভিডিঅ'ত অকমান মটিভেশ্যনেল কথা কম আপোনালোকক। বেছি নহয়, একেবাৰে সৰু ভিডিঅ' হ'ব এইটো। আৰু সেই কথাখিনি বহু আগতে লিখি থৈছিলোঁ, মোবাইলত লিখা আছিল, ফেচবুকত দিয়া আছিল। আৰু ফেচবুকৰ পৰা উলিয়াই, সেইদিনা ফেচবুকটো খুচৰি থাকোঁতে কথাখিনি পালোঁ আৰু ফেচবুকৰ পৰা উলিয়াই আপোনালোকক মানে পঢ়ি দিবলৈ ডায়েৰীৰ পৃষ্ঠাত লিখিছোঁ। বহুত আগতে লিখা আছিল কথাখিনি, যেতিয়া মই মানসিকভাৱে কেতিয়াবা ভাগি পৰিছিলোঁ। ভাগি পৰাই নাই, তথাপিও কেতিয়াবা কিছুমান পৰিস্থিতি আহে আৰু তেতিয়া মানসিকভাৱে মানে অকণমান খেলি মেলি হয় মাইণ্ডটো, আৰু তেতিয়াই এইবোৰ কথা লিখিছিলোঁ ফেচবুকত বহুত লিখিছিলোঁ আগতে, আজিকালি নিলিখোঁ। তো তাৰে পৰা এই কথাখিনি আজি ডায়েৰীৰ পৃষ্ঠাত লিখি আনিছোঁ আপোনালোকক শুনাবলৈ। আৰু কথাখিনি যদি আপোনালোকে ভাল পায়, তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিব, আৰু যদি বেয়াও পায়, যদি কিবা ভুল ৰৈ যায়, তেন্তে জনাব কমেণ্ট কৰি। মাত্ৰ এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি কথাখিনি মানে গুৰুত্বপূৰ্ণ বুলি ভাবে, তেতিয়া নিজৰ লগত ৰিলেটেড কৰি চাব, নিজৰ লগত ইউজ কৰি চাব, নিজৰ লগত ইমপ্লিমেণ্ট কৰি চাব। হয়তো কিবা এটা সামান্য হ'লেও ভাল ৰিজাল্ট আপোনালোকে পাব বুলি মোৰ বিশ্বাস। আৰু তেতিয়া মই যিখিনি কষ্ট কৰিছোঁ লিখোঁতে, সেই কষ্টখিনি মোৰ সাৰ্থক হোৱা বুলি মই মানে নিজে ভাবি লওঁ। তো বেছি দেৰি নকৰোঁ, একেবাৰে কম কথা, কিন্তু বহুত কথা তাত কোৱা আছে। অকণমান কথা, কিন্তু তাত বহুখিনি কথা লুকাই আছে। আপোনালোকে যদি বুজি পায় কথাখিনি, তাকো তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। মাত্ৰ এটা কমেণ্ট কৰি জনাব, আগলৈ যাতে এনেকুৱা ভিডিঅ' মই বনাই যাবলৈ মানে সাহস পাওঁ, প্ৰেৰণা পাওঁ। তো বেছি বকিবলৈ নাই, বেছি কথা ক'বলৈ নাই, কথাখিনি পঢ়ি দিওঁ, আপোনালোকে শুনক। কথাবোৰ এনেধৰণৰ যে তোমাক কোনোবাই কি বুলি মাতে, কি বুলি ভাবে, সেয়া তুমি নাভাবিবা। তাক লৈ তুমি চিন্তিত নহবা। তোমাক কোনোবাই কি বুলি ভাবে বা কি বুলি মাতে, তাক লৈ তুমি কেতিয়াও চিন্তিত নহবা। তুমি কেৱল ভাবা যে তুমি নিজে নিজক কি বুলি ভাবা। তুমি কেৱল ভাবা যে তুমি নিজে নিজক কি বুলি ভাবা। এই পৃথিৱীখনে সেইসকল মহান ব্যক্তিকো মহান হোৱাৰ আগত বহুত কিবা কিবি নিশ্চয়কৈ কৈছে। আমি বাহিৰা নলেজ পাবলৈ বাহিৰা কিতাপ পঢ়োঁ, আৰু যিবোৰ মহান ব্যক্তিৰ কথা আমি পঢ়োঁ, এই লাইটটো সাধাৰণ ভাষাত এই লাইটটো যোনে বনাইছিল, তেওঁ 10,000 বাৰ ফেইলৰ হৈছিল, 10,000 বাৰ। কিন্তু যি এবাৰ সাকসেস হৈছে জীৱনত, আমি তাৰে পোহৰ পাই আছোঁ। এই লাইটৰ পোহৰত আজি ভিডিঅ' কৰি আছোঁ, এই লাইটৰ পোহৰত আমি কিতাপ পঢ়োঁ, বিভিন্ন ধৰণৰ কাম কৰোঁ। তেওঁকো মানুহে বহুত কথা শুনাইছিল, যেতিয়া তেওঁ কৈছিল যে এনেকুৱা এটা আৱিষ্কাৰ কৰিম, যিটো সূৰ্যৰ পোহৰৰ লগত, সূৰ্যৰ পোহৰ গুচি গ'লে যেতিয়া আন্ধাৰ হয়, সূৰ্যৰ পোহৰ যেতিয়া গুচি যায় তেতিয়া আন্ধাৰ হয় পৃথিৱীখন, আৰু তেতিয়াই এই লাইটটোৱে, এই পোহৰে আমাক সহায় কৰিব বিভিন্ন ধৰণৰ কাম। তেতিয়া বহু কথা কৈছিল মানুহজনে,
বহুত কথা বহুত মানুহে শুনাইছিল, কিন্তু তেওঁ কি কৰিলে? তেওঁ মাত্ৰ নিজৰ কথা শুনিলে। তেওঁ নিজে নিজক কি বুলি ভাবে তাকেই প্ৰশ্ন কৰিলে। আৰু আজি আমি তাৰে পোহৰত ভিডিঅ' বনাই আছো, পঢ়ি আছো, লিখি আছো বা বিভিন্ন ধৰণৰ কাম কৰি আছো। তো তাকেই কৈছে এই পৃথিৱীখনে সেইসকল মহান ব্যক্তিকো মহান হোৱাৰ আগত বহুত কিবা কিবি নিশ্চয় কৈছিল, কিন্তু সেইসকল ব্যক্তিয়ে নিজে উপলব্ধি কৰিছিল যে তেওঁলোক নিজে কি আৰু নিজে কি কৰিব পাৰে। আৰু সেইবাবে হয়তো আজি তেওঁলোক মহান ব্যক্তি। আৰু সেইবাবে মানুহৰ কথা গুৰুত্ব নিদিব। মানুহে কোৱাই কাম, একাংশ মানুহ তেনেকুৱা আছে যিসকলে সমালোচনা কৰি ভাল পায় মানুহক, যিসকলে মানুহক ডাউন দি ভাল পায়। সেইসকল মানুহৰ কথা গুৰুত্ব দি লাভ নাই। নিজৰ কাম কৰি যাওক। কেতিয়াও আনৰ কথাক লৈ ডাউন নহ'ব, কেতিয়াও নিজক তল ফেলাই নিদিব, কেতিয়াও নিজে কৰা কামটো ভুল বুলি নাভাবিব। কাৰণ আপুনি এটা কাম কৰি আছে, যিকোনো কাম, যিকোনো ক্ষেত্ৰত হ'ব পাৰে, ইউটিউবৰ ক্ষেত্ৰত, মিউজিকৰ ক্ষেত্ৰত, আৰ্টৰ ক্ষেত্ৰত, যিকোনো ক্ষেত্ৰত। আজি আপোনাক মানুহে ডাউন দিব, কিন্তু আপুনি যেতিয়া এটা ছাকচেছ পাব, এটা স্থান পাব, তেতিয়া মানুহে আপোনাৰ পিছত দৌৰিব। মই একাষাৰ কথা কৈছিলোঁ, আগৰ কিছুমান কথা, এনেকুৱা মটিভেশ্যনেল কথা আপোনালোকক বহুত ভিডিঅ'ত কৈছোঁ, আৰু তাৰে মাজত একাষাৰ কথা মই কৈছিলোঁ। আজি সেই কথাখিনি আকৌ এবাৰ ক'বলৈ, সেই লাইনটো আকৌ এবাৰ ক'বলৈ মন গ'ল। যাৰ অকলে চলি যাব পৰা ক্ষমতা থাকে, যাৰ অকলে চলি যাব পৰা ক্ষমতা থাকে, এদিন পৃথিৱীয়ে তেওঁৰ লগত চলিবলৈ শিকে। তো অকলে চলি যোৱা, অকলে নিজৰ কামবোৰ নিষ্ঠা সহকাৰে পুৰা কষ্টৰ জৰিয়তে কৰি যোৱা, মনে মনে কৰি যোৱা। এদিন নিশ্চয়কৈ ছাকচেছ পাবাই। যদি আপোনাৰ কামটো বা তোমাৰ কামটো যদিহে সঁচা হয়, সঁচা অৰ্থত তুমি কষ্ট কৰিছা, তেতিয়া এদিন নহয় এদিন তুমি ছাকচেছ পাবা। আৰু ভগৱান আছে, ভগৱানৰ ওপৰত বিশ্বাস ৰাখা, নিজৰ ওপৰত বিশ্বাস ৰাখা, এদিন নহয় এদিন তুমি ছাকচেছ হবাই। মাত্ৰ কামটো নিষ্ঠা সহকাৰে কৰি যোৱা, যি কামেই নহওক কিয়, যেনেকুৱা ক্ষেত্ৰতেই কাম নহওক কিয়, ভালকৈ কৰি যোৱা, মন পুতি কৰি যোৱা, এদিন। কথাটো যে ক'লো, বাল্ব বনোৱা মানুহজন, তেওঁকো মানুহে বহুত প্ৰবঞ্চনা কৰিছিল, মানুহে বহুত কথা শুনাইছিল, কিন্তু তেওঁ কি কৰিলে? অৱশেষত আমাক এনেকুৱা এটা বস্তু বনাই থৈ গ'ল, যিটো বস্তুৰ কল্পনা আমি কৰিব পৰা নাছিলোঁ। আগতে লেমৰ পোহৰত মানুহে কিতাপ পঢ়িছিল, মানুহে লিখিছিল, আৰু এতিয়া কি কৰে আজিৰ প্ৰজন্মই? লাইটৰ পোহৰত। লাইটটো কেনেকৈ নুমাই বা ফেনখন কেনেকৈ অফ হয়, আজিৰ প্ৰজন্মই গমেই নাপায়। তেনেকুৱা টেকন'লজি আজিৰ তাৰিখত উদ্ভৱ হৈছে। কিয় হৈছে? এবাৰ ভাবিছা? এইবোৰ কথা এবাৰ ভাবিছা? আৰু সেইবাবে কৈছে, মৃত্যুৰ পিছতো আজিও অমৰ, আৰু ইতিহাস তেওঁলোকৰ সৃষ্টি। তো কথাখিনি আপোনালোকে ভাল পালে বুলি বা অকণমান সাহসী হ'ল বুলি মই কামনা কৰিছোঁ। আৰু এনেদৰে যদি এইবোৰ কথা আপোনালোকে শুনিব বিচাৰে, মটিভেশ্যনেল কথাবোৰ বা সাহসী কথাবোৰ আপোনালোকে আগন্তুক দিনলৈ শুনিব বিচাৰে, তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু কথাখিনি কেনেকুৱা লাগিল, যদি ভাল লাগিছে এটা তলত কমেণ্ট কৰিব, যদি বেয়া লাগিছে তলত কমেণ্ট কৰিব, যি হ'লেও এটা কমেণ্ট কৰিব। আৰু আগন্তুক দিনলৈ এনেকুৱা ভিডিঅ' যদি আপোনালোকে চাব বিচাৰে বা এনেকুৱা কথাবোৰ শুনিব বিচাৰে, তেতিয়াহ'লেও এটা তলত কমেণ্ট কৰিব। আৰু যদি আকৌ এবাৰ কৈছোঁ, আৰু যদি আপোনালোকে নতুনকৈ চাই আছে দিতিছমান ক্ৰিয়েশ্যন এই চেনেলটো, আমাৰ ফেমিলিটো, এড হৈ যাওক, ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু ভিডিঅ'টি এটা লাইক কৰি যাবলৈ নাপাহৰিব। জয় আই অসম, বাই বাই।